পোনপ্ৰথমে মোৰ ভিডিঅ' চাই থকা প্ৰত্যেকজন ব্যক্তিক ইংৰাজী নৱবৰ্ষ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। আমি 2 জানুৱাৰী দিনাখনি আমাৰ খুৰীহঁতৰ লগত মিলি কিনি আমি এটা সৰুকৈ পিকনিক পাতিলোঁ ঘৰতে। সেই পিকনিকৰ আয়োজন হৈ আছে এতিয়া এয়া কলিবাইক বহাই দিছে ভাত ৰান্ধিবৰ কাৰণে। খুৰীয়ে ৰখীয়া হৈ আছে, খুৰীয়ে ভাত শাক বনাইছে, লাই শাক এইখিনি বুটলি কিনি থৈ দিছে। তাৰপৰা খুৰীহঁতে তামোল খোৱাত ব্যস্ত, মোক এয়া পিঁয়াজ কাটিব দিছে। এইখিনি লাই শাকে গাহৰি মাংস, যিহেতু গাহৰি মাংস মেইন, সেইটো কাৰণে গাহৰি মাংস আৰু লাই শাক আলুগুটি বনাব। ভাতখিনি পাতি থৈছে, ভাতখিনি উতলি আছে আৰু খুৰীক এটা চাউনি চাব কৈছোঁ, একদম কাৰাকৈ চাউৰিছে। তাৰপৰা ময়ো এইটোকে একে ষ্টাইল দিলোঁ। তাৰপৰা কামৰ মাজতে অলপ খোৱা বোৱা হওক বুলি খুৰীয়ে চাহখিনি বনাই আনিলে আৰু আমি এয়া চাহ খাইছোঁ। তাই লাজ কৰিছে, চোৱা কিমান লাজ তাইৰ। তাৰপৰা বাকীখিনি কাম লাহে লাহে চলি আছে আৰু আমি চাহ খোৱা আৰু মোৰ ট্ৰেখন হৈছে কোচত। বিস্কুট থ'বলৈ ঠাই নাপালোঁ, থৈ লৈছোঁ কোচৰতে। তাৰপৰা ভিডিঅ' বনাইছোঁ। এইফালে ভাতখিনি হ'ল, ভাত হোৱাৰ পাছত খুৰীয়ে এতিয়া চব্জি বনাই আছে আমাৰ কাৰণে। আৰু খুৰীয়ে একদম কিবা কিবি কথা কৈ আছিলে হ'লে, যিখিনি মই ৰাখি দিলোঁ। তাৰপৰা বাকীখিনি ভিডিঅ'খিনি চাই গৈ থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে তেওঁলোকে ফ'ল' কৰি থৈ যাব। আৰু ইউটিউবত চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এটা কথা, আপোনালোকে ক'ত পিকনিক খাব গৈছে, ক'ত যাব কমেণ্ট এটা কৰি নিশ্চয় জনাব। মই খোৱাখিনি আপোনালোকক দেখাইছোঁ, কিন্তু আপোনালোকে ক'ত যাব কি কৰিব মইতো গম নাপাওঁ। আপোনালোকে সেইটো কাৰণে কমেণ্ট এটা কৰি জনালে মই ভাল পাম। তাৰপৰা খাই ভাতো এফালে বাঢ়ি আছে, এফালে খুৰীহঁতে বিহু নচাৰ আৰম্ভ কৰিছে। সৰু খুৰীয়ে ভাত বাঢ়িছে আমাক খাবৰ কাৰণে, আৰু বাকী কেইজনী খুৰীয়ে হাঁহি ধেমালি ফূৰ্তি আৰু যিহেতু